আজি বনাম নতুন লাই শাকৰ সৈতে বইল মাছ। তেনেহ'লে কেনেধৰণেনো বনাইছোঁ চাওঁ আহকচোন। ৰেডি হৈ গ'ল লাই শাকৰ সৈতে বনোৱা বইল মাছৰ আঞ্জাখন। খাবলৈ বহুতেই বেছি টেষ্ট হৈছিল। আপোনালোকে এদিন বনাই খাই চাব, যিহেতুকে এতিয়া লাই শাকবিলাক নতুনকৈ ওলাইছে আৰু পাতবিলাকো কুমলীয়া হৈ আছে। এনেধৰণে বইল বনাই খাবলৈ বহুতেই বেছি ভাল লাগে। আৰু আপোনালোকে কালাৰৰ কাৰণে অকণমান কাশ্মীৰ মিক্স দিম বুলি ক'লে দি ল'ব পাৰে, মই কিন্তু নাই দিয়া। আৰু আজিৰ ৰেচিপিটো আছিল ইমানখিনিয়ে। দিলে আহিছোঁ, ধন্যবাদ।